হেল্ল' ভিউৱাৰ্ছ, কেনে আছে আপোনালোকে দৈনন্দিন জীৱনত হয়তো সকলোৱে গান শুনিছে। কিছুমানে মন ভাল লাগিলে গান শুনে, আকৌ কিছুমানে মন বেয়া লাগিলে গান শুনে। আপোনালোকে বিশ্বাস কৰিবনে বন্ধুসকল যে বিশ্বত এনেকুৱা এটা গানো আছে যিটো গান শুনিলে মানুহবোৰ আত্মহত্যা কৰে। হয়, বিশ্বত এনেকুৱা এটা গানো আছে যিটো গান শুনাৰ পিছত প্ৰায় 100জনতকৈ অধিক মানুহ আত্মহত্যা কৰিছিল। আজি আমাৰ এই ভিডিঅ'টোত এই অভিযুক্ত গানটোৰ বিষয়ে আমি আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা ভিডিঅ' মই মোৰ চেনেলত আনিয়ে থাকোঁ। তেনেহ'লে কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই অভিশপ্ত গানটোৰ নাম আছিল গ্লুমি ছানডে। এই কাহিনীটো আছিল 1930 চনৰ, য'ত হাংগাৰীৰ লাক্সছ ফেৰাছে এই গানটো কম্প'জ কৰিছিল। এই গানটো বিশেষকৈ যুদ্ধৰ ওপৰত আছিল। তেওঁ এই গানটোত যুদ্ধৰ ফলত মানুহবোৰে কি বিপদৰ সন্মুখীন হয়, অৰ্থাৎ যুদ্ধৰ ফলত কি বেয়া প্ৰভাৱ পৰে মানুহবোৰৰ মাজত, সেইবোৰ এই গানটোত তেওঁ ব্যক্ত কৰিছিল। কিন্তু 1935 চনত লাজলোৱে এই গানটো চেঞ্জ কৰি দিয়ে। এই গানটোৰ টোনটো একেই থাকে, কিন্তু এই গানটোৰ কথাবোৰ তেখেতে সলনি কৰি দিয়ে। এইবাৰ এই গানটো যুদ্ধৰ ওপৰত নাছিল, এজনী এনেকুৱা ছোৱালীৰ ওপৰত আছিল যিজনী ছোৱালীয়ে ছুচাইড কৰিবলৈ বিচাৰি আছিল, কাৰণ তাই ভাল পোৱা ল'ৰাটো মৰি গৈছিল। সেইবাবে তাইও জীয়াই থাকিবলৈ ইচ্ছা কৰা নাছিল। এই গানটোত সেই ছোৱালীজনীৰ দুখবোৰ ব্যক্ত কৰা হৈছিল। কমাৰ্চিয়েলি এই গানটো সেই সময়ত বেছি হিট নহ'ল, কিন্তু 1950 চনত হাংগেৰীৰ পৰা ৰিপৰ্ট আহিল যে বহুতো টিনেজ ল'ৰা ছোৱালীয়ে এই গানটো শুনি আত্মহত্যা কৰিছিল। হয়, আপুনি ঠিকেই শুনিছে, এই গানটো শুনি আত্মহত্যা কৰিছিল। এই গানটোৰ ইংলিছ ভাৰ্জনেও US-ত প্ৰভাৱ পেলাইছিল। US-ত এনেকুৱা বহুতো খবৰ আহিল য'ত এই গানটো শুনি বহুতো ল'ৰা ছোৱালীয়ে আত্মহত্যা কৰিছিল। তাৰে মানুহবোৰে দাবী কৰিছিল যে এই গানটো শুনাৰ পিছত তেওঁলোক ইমানে ডিপ্ৰেছ হৈ গৈছিল যে তেওঁলোকে ড্ৰাগছৰ অভাৰড'জ লৈ লয়, যাৰ ফলত তেওঁলোকৰ মৃত্যু হৈ যায়। বন্ধুসকল, আপোনালোকে কি ভাবে এনেকুৱা কিয় হৈছিল? সাধাৰণ গান এটা শুনাৰ পিছত মানুহজন আত্মহত্যা কৰিব লগা হৈ যায়। আপোনালোকক মই এটা এক্সাম্পল দিছোঁ। মাজতে এটা ব্লু ৱেল নামৰ গেম এটা ওলাইছিল। এই গেমটোৰ লাষ্ট ষ্টেজত মানুহবোৰে আত্মহত্যা কৰি লয়। ঠিক তেনেদৰে এই গানটো শুনাৰ পিছত মানুহ এজন ইমানে ডিপ্ৰেছড হৈ যায় যে শেষত তেওঁলোকে আত্মহত্যাৰ পথ বাছি ল'ব লগা হয়। আমাৰ মানুহৰ মনবোৰ বহুত চেঞ্চিটিভ হয়, আমি কিবা এটা কথা বহুত গভীৰভাৱে ভাবোঁ। যিহেতু এই গ্লুমি ছানডে গানটো বহুত দুখ লগা গান আছিল, যিসকলে এই গীতটি শুনিছিল তেওঁলোকে নিজকে নিজে সেই গানটোৰ লগত কম্পেয়াৰ কৰিবলৈ লৈছিল, যাৰ ফলত তেওঁলোক ডিপ্ৰেছড হৈ আত্মহত্যাৰ পথ বাছি ল'ব লগা হৈছিল। বন্ধুসকল, আপোনালোকেও এই গানটো কেতিয়াও নুশুনিব, কাৰণ এই গানটো শুনিলে কিজানি আপোনালোকৰ তেনেকুৱাই পৰিস্থিতি হ'ব পাৰে। বন্ধুসকল, ময়ো বিশ্বাস নকৰোঁ যে এইটো এটা অভিশপ্ত গান হ'ব পাৰে বুলি, কিন্তু চাইণ্টিফিক ৱে মতে চাবলৈ গ'লে এই গানটোৱে মানুহৰ ব্ৰেইনত বহুতো প্ৰভাৱ পেলাবলৈ ধৰে, যাৰ ফলত মানুহজন ডিপ্ৰেছনৰ সন্মুখীন হ'ব লগা হয়। শেষত কিজানি আত্মহত্যাৰ পথো বাছি ল'ব লগা হ'ব পাৰে। সেইবাবে মই আপোনালোকক কেতিয়াও ৰিকমেণ্ড নকৰোঁ এই গানটো শুনিবৰ বাবে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু মই আপোনালোকক কওঁ যে এই গানটো কেতিয়াও আপোনালোকে ভিডিঅ'ত চাৰ্চ নকৰিব। ভাল গান শুনক, ভালে থাকক আৰু মৰম বিলাই থাকক।